Hello, hi, namaskar. Welcome back to my YouTube channel. Blog video to আৰম্ভ কৰোঁ আৰু বিবেক আপোনালোকলৈ সকলোকে স্বাগতম আৰু ভগৱানক চিন্তি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মন্দিৰত যাম, বাঘেশ্বৰী মন্দিৰত যাম আৰু বাঘেশ্বৰী মন্দিৰত যাম। বৰ্তমান বাজি 11:02 আৰু আমি যাব লাগে বাইক উঠো আৰু ব্লগ বাইক নহয় বুলি যাম বা বাইকত তাক ফাইনেল কিবা চাইকেল দি নাযাম কিন্তু সেইটো সঁচা আৰু ব্লগ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজলি জপা দুচকুৰ এইখন দেখিবলৈ পাইছে, এইখন এখন পাহাৰ দেখিবলৈ পাইছে, পাহাৰৰ নজৰা আৰু কি ধুনীয়া লাগে। এটা ভিউ দেখুৱাম আপোনালোকক প্লিজ। 22 চনত এই মন্দিৰটো পাহাড় পালে কিবা কাটি আছে চৰাই মাত শুনিছে চাগে। সেইটো হল শিৱ মন্দিৰ, এইটো হল বাঘেশ্বৰী মন্দিৰ। চাগে আৰু এইটোৱে হ'ল মন্দিৰ বাঘেশ্বৰী মন্দিৰ আৰু এইখনে পাহাৰ কাটি আছে, এইখন পাহাৰ কাটি আছে দেখিছেনে? সেইটো ৰঙা চিনতে দিছো আৰু চাব পাৰে কি ভিউ এটা আহিছে না। আৰু মানুহসকল আহিলে ভিডিঅ'টো বাঘেশ্বৰী এইটোৱে তাতে ডাঙৰ ইউটিউবাৰ হ'লে ইয়াতে ত্ৰিপাল আৰু প্ৰসাদ দিয়ে।
ৰসগোল্লা, সেইটো তেল পিঠা আৰু এইটো বিস্কুট দোকান আৰু এইটো চাহ প্ৰসাদ নাৰিকল আৰু কল দিছে আৰু লাষ্টত দিছে আঙ্গুৰ। আৰু ভিডিঅ'টো যদি